বন্ধুসকল, আহক আমি আজি এনেকুৱা এজন ব্যক্তিৰ বিষয়ে কথা পাতিম যিজন ব্যক্তিয়ে নেকি 2 টকা 50 পইচা স্কুলৰ ফিজ দিব নোৱাৰাৰ কাৰণে তেওঁ স্কুল এৰি দিবলগীয়া হৈছিল আৰু বৰ্তমান তেওঁৰ মাহিলী আৰ্জন কিমান জানে? 2 কৰোৰ তেওঁ মাহিলী আৰ্জন কৰি আছে। এনেকুৱা এজন ব্যক্তিৰ বিষয়ে কথা পাতিম যিজন ব্যক্তিক নেকি থাকিবলৈ এটা সময়ত তেওঁৰ নিজৰ হাইটতকৈ কম হাইটৰ ৰুম এটা দিছিল। তেওঁ আজি বৰ্তমান ইণ্ডিয়া আৰু আমেৰিকাত বেলেগ বেলেগ ধৰণৰ ঘৰ সাজি বসবাস কৰি আছে। এনেকুৱা এজন ব্যক্তিৰ বিষয়ে কথা পাতিম যিজন ব্যক্তিৰ নেকি সকলোৱে দেখি, যিজন ব্যক্তিৰ চেহেৰা শৰীৰ দেখি সকলোৱে ভয় খাইছিল, সকলোৱে হাঁহিছিল। তেওঁ আজি এখন নহয়, দুখন নহয়, 6খনকৈ হলিউড আৰু বলিউড মুভিত এক্টৰ হিচাপে কাম কৰি আহিছে আৰু 2010ত তেওঁ বিগ বছতো কাম কৰি আহিছে। বন্ধুসকল, তোমালোকে নিশ্চয় ভাবিছা এই মানুহজননো কোন? যিসকলে WWE খুব ভালদৰে ফ'ল' কৰি আহিছা তেওঁলোকে নিশ্চয় গম পাইছা যে মই কাৰ কথা ক'বলৈ গৈ আছোঁ। দ্য গ্ৰেট খালী। দ্য গ্ৰেট খালী হৈছে আমাৰ ইণ্ডিয়াৰ পৰা যোৱা প্ৰথমজন ব্যক্তি যিজনে নেকি WWE যেন ডাঙৰ খেলত তেওঁ ভাগ ল'বলৈ সক্ষম হৈছে। বন্ধুসকল, তেওঁ 2007 আৰু 8ত ৱৰ্ল্ড হেভি ৱেইট চেম্পিয়নশ্বিপত তেওঁ চেম্পিয়নশ্বিপ নিজৰ নাম কৰি লৈছিল, অৰ্থাৎ তেওঁ সেই চেম্পিয়নশ্বিপ জিকিছিল। বন্ধুসকল, তেওঁ এতিয়া যি সুবিধা লাভ কৰি আছে, তেওঁ এতিয়া যি সুখৰ জীৱন জীয়াই আছে, কিন্তু তেওঁ সৰুৰে পৰা এনেকুৱা সুখৰ জীৱন কেতিয়াও পোৱা নাছিল। তেওঁৰ জীৱনত বহুতো বাধা বিঘিনি আহিছিল, কিন্তু তথাপিতো তেওঁ হাৰ নামানি নিজৰ জীৱনটোৰ কথা ভাবি আগুৱাই গ'ল। বন্ধুসকল, তেওঁৰ সৰুৰ পৰা কাহিনীবিলাক অলপ ভালদৰে বুজাই কওঁ, তেনেহ'লে শুনা। বন্ধুসকল, দ্য গ্ৰেট খালীৰ আচল নামটো হৈছে দিলীপ সিং ৰাণা। তেওঁ জন্ম হৈছিল 1972 চনৰ 27 আগষ্টত হিমাচল প্ৰদেশৰ ধিৰানা নামৰ ঠাইত। তেওঁৰ দেউতাক আছিল এজন খেতিয়ক আৰু মাতৃ আছিল হাউচৱাইফ। তেওঁলোকৰ ঘৰখন বৰ দুখীয়া আছিল। অৰ্থাৎ দেউতাক যিহেতু এজন খেতিয়ক আৰু যিখিনি খায় বাকীখিনি অলপ বিকিবলৈ পাৰে সেইখিনি বিকে আৰু তেওঁ দিন হাজিৰা কৰিবলগীয়া হৈছিল, সিমানেই দুখীয়া আছিল। সেইকাৰণেই দ্য গ্ৰেট খালীৰ যি স্কুলৰ ফিজ আছিল 2 টকা 50 পইচা, সেই ফিজো দিবলৈ সক্ষম হোৱা নাছিল। দ্য গ্ৰেট খালীক এদিন মাষ্টৰনীজনীয়ে বৰ বেয়াকৈ সকলোৰে আগত লাজ দিলে, তুমি 2 টকা 50 পইচা ফিজটো দিব পৰা নাই। আচলতে সেইটো সময়ত 2 টকা 50 পইচা বহুত ভেলু আছিল, আজিকালি সিমান ভেলু নাই, কাৰণ আজিকালিতো মন্থলি চাগে 400-500 লাগেই, যিকোনো প্ৰাইভেট স্কুল হওক, সৰু হওক ডাঙৰ হওক। তেওঁ সেইখিনি কথা যেতিয়া শুনিলে, সকলোৰে আগত যেতিয়া লাজ পালে দ্য গ্ৰেট খালীয়ে, তেওঁ বৰ দুখ পালে আৰু তেওঁ মনতে বান্ধি ল'লে যে তেওঁ আৰু দ্বিতীয়বাৰ এই স্কুললৈ কেতিয়াও ভৰি নিদিয়ে। তেওঁ ঘৰলৈ গৈ সকলো কথাখিনি মাক দেউতাকক ভাঙি পাতি ক'লে আৰু মাক দেউতাকেও তেওঁক বুজনি দি ক'লে যে আমি ফিজটো দি দিম, তুমি পঢ়া কণ্টিনিউ কৰা। কিন্তু দ্য গ্ৰেট খালীয়ে মাক দেউতাকৰ 1000 লাখ বাৰ কোৱাৰ পিছতো তেওঁ কিন্তু মানি নল'লে। তেওঁ আৰু দ্বিতীয়বাৰ স্কুলত কেতিয়াও ভৰি নিদিলে। এতিয়া তেওঁ কি কৰিবলৈতো একো নাই। দেউতাকৰ খেতিত অলপ সহায় কৰিব ধৰিলে আৰু তেওঁ অন্য লোকৰ খেতিত সহায় কৰিব ধৰিলে আৰু গাঁৱৰ যিবিলাক ডাঙৰ ডাঙৰ কাম, যিহেতু তেওঁৰ শৰীৰটো বহুত ডাঙৰ আৰু চেহেৰা বহুত ডাঙৰ, তেওঁ এই শৰীৰ আৰু চেহেৰা ডাঙৰ হোৱাৰ কাৰণটো হৈছে এক্ৰ'মেগেলি নামৰ এটা বেমাৰ। সেই বেমাৰটো তেওঁ সৰুৰ পৰাই আছিল। সেই বেমাৰটো হ'লে কি হয়, মানুহৰ হাৰমনবিলাক সোনকালে বাঢ়ি যায়, অৰ্থাৎ বেছিকৈ বাঢ়ি গৈ থাকে। সেইকাৰণে শৰীৰৰ যিকোনো অংগবিলাক অধিক পৰিমাণে বাঢ়ি যায়। তেওঁ সেই বেমাৰ থকাৰ কাৰণে তেওঁ সৰুতে বহুত ডাঙৰ যেন লগা হ'ল। তেওঁ সেইটো কাৰণে গাঁৱৰ ডাঙৰ ডাঙৰ কামবিলাক কৰিব ধৰিলে। তেওঁ ৰাস্তাত শিল ভঙা, লোকৰ খেতিত সহায় কৰা, দিন হাজিৰা কৰা আদি সকলোবোৰ কাম কৰি তেওঁ দিনত 5 টকা 6 টকাকৈ পাব ধৰিলে। বন্ধুসকল, তোমালোকে নিশ্চয় ভাবিছা চাগে 5 টকা 6 টকানো কি? কিন্তু যিজন ব্যক্তিক নেকি 2 টকা 50 পইচাৰ কাৰণে স্কুলৰ পৰা বাহিৰ কৰি দিছিল, সেইজনৰ কাৰণে 5 টকা বা 6 টকাৰ মূল্য বহুত। সেই 5 টকা 6 টকাই তেওঁ নিজৰ 7জন ককাই ভাই আছিল, গতিকে তেওঁলোককো অলপ সহায় কৰিব ধৰিছিল আৰু নিজেও যি বিচাৰে অলপ খোৱা বস্তু কিবাকিবি অলপ ল'ব পাৰিছিল। কিন্তু 5 টকা 6 টকাইনো কিমান দিন চলিব, সেইটো তেওঁৰ কাৰণে পৰ্যাপ্ত নহয়। সেইকাৰণে তেওঁ চিমলালৈ যোৱাৰ সিদ্ধান্ত কৰিলে আৰু তাত গৈ এটা চাকৰি কৰাৰ সিদ্ধান্ত কৰিলে। তেওঁ চিমলালৈ বুলি গুচি গ'ল আৰু তাত গৈ তেওঁ কেইবাদিনো বিচাৰি চাকৰি পোৱা নাই। তেওঁ যেতিয়া তাত ঘূৰি ফুৰিছিল চাকৰি বিচাৰি, তেতিয়া তেওঁৰ যিহেতু চেহেৰা আৰু মুখৰ চেহেৰা হওক, গাৰ শৰীৰৰ অংগবোৰ বহুত ডাঙৰ ডাঙৰ হোৱাৰ কাৰণে সকলো মানুহে ঘূৰি তেওঁক চাবলৈ ধৰিলে। তেওঁ সকলোৰে আগত বহুত লাজ পাইছিল,
কাৰণ তেওঁ বহুত লাজ পাইছিল, সকলোৱে চাব ধৰিছে তেনেকৈ। সেইখন চহৰত তেওঁ নতুন আছিল, যিহেতু নিজৰ গাঁৱত তেওঁলোকৰ সকলো মানুহে জানে যে ইয়াৰ এইটো বেমাৰ হৈ আছে, অৰ্থাৎ ইয়াক দেখিবলৈ এনেকুৱাই। কিন্তু তাত যেতিয়া নতুন এখন চহৰত যেতিয়া সি ভৰি দিছে দ্য গ্ৰেট খালীয়ে, তেতিয়াতো সকলোৱে আচৰিত ধৰণে চাবই তেওঁক। গতিকে তেওঁ সেইটো বৰ দুখ পাইছিল। অৱশেষত তেওঁ চাকৰি বিচাৰি ভাল চাকৰিটো নাপাবই, অফক'ৰ্ছ তেওঁ নপঢ়া ল'ৰা। গতিকে তেওঁ এটা ছিকিউৰিটি গাৰ্ডৰ চাকৰি পালে, সেই চাকৰিকে তেওঁ কৰি আছে। সেই চাকৰি কৰি তেওঁ যি চেলেৰি পাইছিল, সেই চেলেৰিৰে তেওঁ নিজৰ যিখিনি ন্যূনতম খোৱা বস্তু, তেওঁ নিজৰ খোৱা বস্তুখিনিকে যোগাব নোৱাৰিছিল। তেনেহ'লে তেওঁ ঘৰলৈ কেনেকৈ সঁহাৰি পঠিয়াব বুলি বৰ চিন্তাত তেওঁ সেই ছিকিউৰিটি গাৰ্ড কৰি থাকোঁতেই এবাৰ পঞ্জাৱৰ পৰা পুলিচ এজন আহিলে, পঞ্জাৱী পুলিচ। তেওঁ পুলিচজনে দ্য গ্ৰেট খালীক দেখি ক'লে যে তুমি পুলিচত জইন কিয় কৰি নোলোৱা? তেতিয়া দ্য গ্ৰেট খালীয়ে বৰ আচৰিত ধৰণে হৈ তেওঁলৈ চালে, পঞ্জাৱী পুলিচজনলৈ চালে। আৰু পুলিচজনে তেতিয়া হাঁহি মাৰি ক'লে যে কিয় তুমি নপঢ়া শুনা, একো প্ৰব্লেম নাই। পুলিচৰ চাকৰি তেতিয়া সিমান ক্ৰেজো নাছিল আচলতে, সেইকাৰণে তেওঁ সহজে পাই গ'ল। পুলিচজনে ক'লে যে তোমাৰ শৰীৰৰ গঠনটো বৰ ডাঙৰ, সেইকাৰণে তুমি সহজে চাকৰিটো পাবা। গতিকে সেই সময়ত ইমান কম্পিটিশ্যন নাছিল পুলিচৰ চাকৰি, সেইকাৰণে তেওঁ সহজে তাত পঞ্জাৱত গৈ সেই পুলিচৰ চাকৰি 1993 জইন কৰি ল'লে। আৰু তেওঁ অলপ সুখেৰে থাকিব পাৰিছে। তেওঁ যি ন্যূনতম প্ৰয়োজনীয় বস্তু সেইখিনি তেওঁ কিনিব পাৰিছে, আৰু ঘৰলৈ তেওঁ অলপ সহায় সহযোগিতা পঠাব পাৰিছে। কিন্তু সকলোৰে মানুহৰ মনত কিবা এটা আশা থাকে। যেনেকৈ কোনোবা এজন মানুহে গান গাই ভাল পায়, বা তেওঁ যিকোনো চাকৰি কৰিলেও তেওঁ এটা সময়ত গান গাবই। আৰু যেনেকৈ কোনোবা ডান্সাৰ কিবা চাকৰি এটা কৰিব পাৰিলেও তেওঁ কিন্তু ডান্সৰটো কেতিয়াও এৰি নিদিয়ে। তেনেকৈ তেওঁ ৰেচলিঙৰ দুনিয়াত বৰ আগ্ৰহী আছিল, আৰু সেইকাৰণে তেওঁ অলপ ৰেচলিঙৰ প্ৰেক্টিছো কৰি আছিল। আৰু 1996 তেওঁ প্ৰথমবাৰৰ বাবে WWF খেলবিধ দেখা পাইছিল টিভিত। তোমালোকে হয়তো ভাবিছা WWF মানেনো কি? আগতেতো কেতিয়াও শুনা নাই চাগে তোমালোকে WWF মানে কি। মই কৈছোঁ শুনা। WWE এতিয়া আমেৰিকাত যিটো খেল চলি আছে, সেই খেলটো আৰম্ভণিতে WWF নামেৰে জনাজাত আছিল। অৰ্থাৎ পুনে ষ্টাৰ্টিং হওঁতে WWF নামেৰেহে আৰম্ভ হৈছিল। সেই খেলটো যেতিয়া তেওঁ 1996 টিভিত দেখিলে, তেওঁ বৰ আগ্ৰহী হৈছিল। তেওঁ সেই খেলটো খেলিবলৈ বহুত বিচাৰি আছিল। সেইকাৰণে তেওঁ জিমো জইন কৰিছিল, আৰু টিভিত যি ধৰণে খেলাইছিল খেলবিধ, তেওঁ সেই ধৰণে ঘৰতে প্ৰেক্টিছ কৰিবলৈ ধৰিলে। আৰু তেনেকৈ তেওঁ অল প্ৰ' ৰেচলিং কোম্পেনীয়ে গম পালে যে তেওঁৰ ৰেচলিঙৰ প্ৰতি থকা আগ্ৰহ, আৰু সেই আগ্ৰহ দেখিয়ে অল প্ৰ' ৰেচলিং কোম্পেনীটো হৈছে আমেৰিকাৰ, আৰু সেই আমেৰিকাৰ পৰা নিমন্ত্ৰণ কৰি জনালে যে দ্য গ্ৰেট খালীক যে তুমি আমাৰ ইয়াত অল প্ৰ' ৰেচলিঙত আহি প্ৰেক্টিছ কৰাহি আমেৰিকাত আহি পিনে। তেতিয়া দ্য গ্ৰেট খালী বৰ দুধুৰ অৱস্থাত পৰিছিল, কাৰণ পুলিচৰ চাকৰিটো তেওঁৰ কাৰণে বহুত মহত্বপূৰ্ণ। সেইটো চাকৰিৰ পৰাই তেওঁ নিজৰ প্ৰয়োজনীয় বস্তুখিনি পাইছে, নাইবা ঘৰতো তেওঁ সহায় কৰিব পাৰিছে। আৰু কেনেবাকৈ যদি তেওঁ পুলিচৰ চাকৰিটো এৰি পিনি তাত আমেৰিকাত গৈ পিনি তেওঁ ৰেচলিঙৰ দুনিয়াত যদি নিজৰ নাম কমাব নোৱাৰে, অৰ্থাৎ নিজৰ নাম যদি কৰিব নোৱাৰে, তেনেহ'লে তেওঁতো পুনৰ ঘূৰি অহাৰ পিছত পুনৰ পুলিচৰ চাকৰিটো পোৱাটো সম্ভৱ নহয়। আৰু সেইকাৰণে তেওঁ বহুতো বিচাৰ বিবেচনা কৰি 6 মাহমানৰ পিছত তেওঁ আমেৰিকালৈ যোৱা সিদ্ধান্তটো কৰিলে। কাৰণ ৰিস্কটো ল'বই লাগিব জীৱনত। যিসকলে ৰিস্ক নলয় কেতিয়াও ডাঙৰ কাম কৰিব নোৱাৰে। তেওঁ তাত বহুতো প্ৰব্লেমে দেখা দিছিল, কাৰণ তেওঁ তাত ইংলিছ ক'ব নাজানিছিল। তেওঁ ইংলিছ কৈ পিনি যেনে তেনে বহুতো বুজিবলৈ চেষ্টা কৰিছিল, আৰু তেওঁ বুজি পাবলৈ বৰ অসুবিধা হৈছিল বা ক'বও নাজানিছিল। কিন্তু লগৰসকলে যেনেদৰে প্ৰেক্টিছ কৰি আছিল, তেওঁ তেনেকৈ প্ৰেক্টিছ কৰিব ধৰিলে। আৰু তেওঁক থাকিবলৈ মাত্ৰ 6 ফুটৰ ৰুম এটা দিছিল। তেওঁৰ নিজৰ হাইটটোৱে 7 ফুট 1 ইঞ্চি হয়, কিন্তু তথাপিও তেওঁ হাৰ মনা নাছিল। আমি যদি তেওঁৰ ঠাইত থাকিলোহেঁতেন, আমি নিশ্চয় হাৰ মানি গুচি আহিলোহেঁতেন। কিন্তু তেওঁ তেনেকুৱা ধৰণৰ মানুহ আছিল। তেওঁ যেনে তেনে মেনেজ কৰি, তেওঁ বাকীবোৰে যেনেকৈ প্ৰেক্টিছ কৰিছিল তেনেকৈ প্ৰেক্টিছ কৰি নিজকে বহুত শক্তিবান বনাই দিলে। আৰু তেওঁ 2001ত যেতিয়া তেওঁ প্ৰেক্টিছ কৰি আছিল, ব্ৰাইন অং নামৰ ব্যক্তিজনৰ, ৰেচলাৰজন আৰু দ্য গ্ৰেট খালীৰ মাজত যেতিয়া ৰেচলিং হৈছিল, তেতিয়া ব্ৰাইন অং দ্য গ্ৰেট খালী একেমাৰতে মৃত্যু হৈ গৈছিল। আৰু সেই মৃত্যুৰ ফলত দ্য গ্ৰেট খালীৰ বহুত বেয়া হৈ গৈছিল তেওঁৰ নামটো, কাৰণ তেওঁৰ লগত কোনো ৰেচলিং খেলিবলৈ হাজিৰ হোৱা নাছিল। তেওঁ সকলোৱে ভয় কৰিব ধৰিছিল, তেওঁ সকলোৱে বেয়া চকুৰে চাব ধৰিছিল, আৰু তেওঁক সেইটো কাৰণে অল প্ৰ' ৰেচলিঙতো তেওঁ খেলিবলৈ পোৱা নাছিল। কিন্তু তেওঁ হাৰ মনা নাছিল। তেওঁৰ সপোন সম্পূৰ্ণ ভাঙি চুৰমাৰ হৈ যোৱা অৱস্থা পাইছিল, কিন্তু তেওঁ নিজৰ প্ৰেক্টিছ সদায় কৰিয়ে আছিল। তেনেকুৱা অৱস্থাতে জাপানত নিউ ৰেচলিং শ্ব'ত এটা ভাগ লৈছিল তেওঁ। তাত ভাগ লৈ তেওঁ সকলোকে হৰুৱাই নিজৰ নামো অৰ্জন কৰিছিল। আৰু তাত তেওঁ নাম অৰ্জন কৰি থাকোঁতে ব্ৰাইন অং নামৰ ব্যক্তিজন কিয় মৃত্যু হ'ল তাৰ তদন্ত কৰি ওলালে যে তেওঁৰ শৰীৰটো ইমান
সহ্য কৰিব পৰা অৰ্থাৎ ৰেচলিং খেলিবলৈ সাজু নাছিল। সেইকাৰণে ব্ৰায়ান ৱং নামৰ ব্যক্তিজনে খালীৰ একেমাৰতে মৃত্যু হৈ গ'ল। এতিয়া দ্য গ্ৰেট খালীৰ পুনৰ ভাগ্য ফুলিল বুলি ক'ব লাগিব, কাৰণ তেওঁৰ গাত যি বেয়া চেকা লাগি আছিল সেই চেকা আঁতৰি গ'ল। আৰু সেইকাৰণেই তেওঁ বহুতো ৰেচলিং খেলি 2006ত WWE কাৰণে তেওঁ চাইন কণ্ট্ৰেক্ট হৈ গ'ল। আৰু তাত হৈ যোৱাৰ লগে লগে 2007 আৰু 2008ত তেওঁ ৱৰ্ল্ড হেভিৱেট চেম্পিয়নশ্বিপ তেওঁ নিজৰ নাম কৰি ল'লে। ইণ্ডিয়াৰ পৰা যোৱা প্ৰথমজন ব্যক্তি আছিল দ্য গ্ৰেট খালী। তেওঁৱেই WWEত গোটেই আমাৰ ইণ্ডিয়াৰ নাম অৰ্জন কৰি দেখুৱাই আছে। দ্য আণ্ডাৰটেকাৰ নিচিনা ডাঙৰ WWE খেলুৱৈ তেওঁ মাত্ৰ 10 মিনিটতে হৰুৱাই নিজৰ নাম উজ্বলাই উঠিছে। জন চিনা, মাৰ্ক হেনৰী আৰু বিগ শ্ব'হেন ডাঙৰ খেলুৱৈকো তেওঁ অতি সহজে হৰুৱাইছিল। আৰু কেইবাবছৰো তেওঁ WWEত খেলত দবদবা বনাই ৰাখিছিল। আৰু তেওঁৰ ব্ৰেইন চাৰ্জাৰী কৰিবলগীয়া হোৱাত তেওঁ এই খেলৰ পৰা অৱসৰ গ্ৰহণ কৰি এতিয়া তেওঁ বৰ্তমান এখন স্কুল চলাই আছে। তাৰ ৰেচলিঙৰ প্ৰতিযোগিতা হয় আৰু তেওঁ বিভিন্ন ধৰণৰ বিজনেছো আছে আজিকালি। তেওঁ এতিয়া আমেৰিকাত আৰু ইণ্ডিয়াত বেলেগ ঘৰ সাজি আছে। তেওঁৰ বহুতো বিলাসী জীৱন যি আছে এতিয়া বৰ্তমান। তেওঁ এজনী ৱাইফ আছে আৰু এজনী সৰু ছোৱালীও আছে। তেওঁৰ এতিয়া মন্থলি 2 কৰোৰতকৈ ওপৰ পইচা অৰ্জন কৰি আছে। বন্ধুসকল, এনেকুৱা ইনস্পিৰেশ্যন ভিডিঅ' যদি তোমালোকে চাই ভাল পাইছা তেনেহ'লে মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাবলৈ নাপাহৰিবা। আৰু নেক্সট মই কোনজন ব্যক্তিৰ বিষয়ে জনাম সেইটো বিষয়ে যদি তোমালোকে কমেণ্ট কৰি জনাব পাৰা তেনেহ'লে নিশ্চয় জনাবা। মই সেইজনৰ ওপৰতে আনিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজিলৈ ভিডিঅ'টোত ইমানেই।